গৰম দিনবোৰৰ সকলোৰে জীৱ জন্তুৰ পিয়াহ অন্তকণ্ঠ শুকাই থাকে। তেতিয়াই খাল বিলৰ পানী খালে দৃশ্য দূৰ নহয়। তেনেকুৱা এটা দিনটো এটা কাউৰী ৰ'দত উৰি উৰি ভাগৰি পৰিছিল। ভাগৰুৱা কাউৰীটোৱে কিছু সময়ৰ পিছতে দৃশ্য দূৰ হৈ পৰিছিল আৰু চাৰিওফালে পানী অনুসন্ধান কৰিছিল। কিন্তু কি হ'ব, বিচাৰি জানো পানী পাব? বহু সময়ত বিচাৰি থাকোঁতে এটা সময়ত কাউৰীটোৱে এই ঠাইত এটা কলহ দেখিলে। কাউৰীটোৱে দেখিলে যে তাত য'ত সামান্য পানী আছে, কিন্তু তাৰ সৰু ঠোঁটেৰে ঢুকি নাপায়। কিন্তু উপায় ক'ত? কাউৰী বৰ চতুৰ চৰাই। সি বেছি সময় পানীৰ বাবে অপেক্ষা কৰিবলগীয়া নহ'ল। বুঢ়ী কাউৰীটোৱে ওচৰতে পৰি থকা সৰু শিলগুটিৰ কিছুমান ঠোঁটেৰে আনি আনি পানীত পেলাই দিলে। এটা সময়ত কলহৰ পানীখিনি ওপৰলৈ উঠি আহিল। এটা সময় আহিল যেতিয়া কাউৰীটোৱে পানীখিনি ঠোঁটেৰে ঢুকি পোৱা হ'ল। বুঢ়ী কাউৰীটোৱে মনৰ হেঁপাহ পলুৱাই দৃশ্য দূৰ কৰিলে আৰু আনন্দ মনে আকাশৰ ফাললৈ উৰি গ'ল।